আমাৰ সকলোৰে এটাই ইচ্ছা হ'ল কিনকে জাগাগিলা ঘূৰবা পাৰোঁ, কিনকে এইখান জাগাৰ পৰা সেইখান জাগালৈ, সেইখান জাগাৰ পৰা এইখান জাগালৈ যাব পাৰোঁ। গাড়ী দিয়ে হওক, বাছে দিয়ে হওক, প্লেনে দিয়ে হওক, ট্ৰেইনে দিয়ে হওক। কিন্তু গ'লেও কিছুমান আমাৰ মাজত এনেকুৱা প্ৰব্লেম আহি যায়। চ' ভাৰ্গৱ মিক্সিং চেনেলটোৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ, কাৰণ আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ বাছত গ'লে, ট্ৰেইনত গ'লে, প্লেনত গ'লে আপোনালোকৰ যে বমি হয়, দিব লগা হয়, এইটো কিহৰ কাৰণে হয়, এইটোৰ বিষয়ত আজি আলোচনা কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ ভিডিঅ'টো কিবা জবৰদস্ত হ'নে বালা হে। প্ৰথম কথাটো হ'ল, মই কোনো ছায়েন্সৰ ল'ৰা নহয়, মই কোনো মেডিকেল পঢ়া ল'ৰা নহয়। জাষ্ট মানে মই আজি ডিছকাশ্যন কৰিব গৈ আছোঁ যে আমি গাড়ীত উঠিলে বা প্লেনত উঠিলে, ট্ৰেইনত উঠিলে যে বমি হয়, যে কি কাৰণত বমি হয়, সেইটোৰ ওপৰতহে ডিছকাশ্যন কৰিব গৈ আছোঁ। এতিয়া প্ৰথম কথাটো হ'ল যে আমি যদি ক'ৰবাত যাই থাকোঁ মেইন কাম কৰে আমাৰ চকু আৰু কাণ, এই দুটাৰ ওপৰত বেছি ডিপেণ্ড। আমিতো বহিয়ে থাকোঁ আৰু মেইন কাম কৰি থাকে চকু আৰু কাণ। চ' মেইন বস্তুটো হ'ল কাণ কিহৰ কাৰণে মই মেইন বস্তু বুলি কৈছোঁ আপোনালোকে এতিয়া শুনি থাকক, স্কিপ নকৰিব, কাৰণ স্কিপ কৰি দিলে আপোনালোকে বুজি নাপাব। আমাৰ কাণৰ ভিতৰত তিনিটাকৈ ভাগ থাকে। মই বাৰু লিখি কেনে আপোনাক ছবি আঁকি কেনে অলপ বুজাবলৈকে ভালকৈ চেষ্টা কৰিম। আগতে কথাটো শুনি লওক। আমাৰ কাণত তিনিটাকৈ ভাগ থাকে। প্ৰথম ভাগটো হ'ল এক্সট্ৰালেনিয়াৰ বুলি কয়, 2 নম্বৰটো হ'ল মিডল লেয়াৰ বুলি কয়, আৰু 3 নম্বৰটো হ'ল ইনাৰ ইয়াৰ বুলি কয়, 3 নম্বৰটো। চ' এই তিনিটা ভাগ থাকে। এই তিনিটা ভাগৰ আকৌ 2 নম্বৰটোৰ মিডল লেয়াৰ আকৌ তিনিটাকৈ ভাগ থাকে, যেনে ঘাট এনেকৈ তাৰমানে তিনিটা ভাগ থাকে। তাৰে আকৌ ভাগকেইটাৰ নাম হ'ল, 1 নম্বৰটো হ'ল মেলিছ, 2 নম্বৰটো হ'ল ইণ্টাছ, আৰু 3 নম্বৰটো হ'ল ষ্টিপছ। তিনিডাল মানে হাড় বুলি কয়, আৰু তিনিডাল হাড় থাকে। মেলিছ, ইণ্টাছ আৰু ষ্টিপছ, এই তিনিডাল হাড় থাকে। আৰু 3 নম্বৰটো হ'ল ইনাৰ ইয়াৰ। আকৌ ইনাৰ ইয়াৰৰ মানে কি, ইনাৰ ইয়াৰৰ ভিতৰ ভাগত মানে কি আৰু কিছুমান চাৰ্কুলৰ দৰে বস্তু থাকে। ইনাৰ ইয়াৰ মানে লাষ্টটোত আৰু তিনিটাকৈ মানে কি চাৰ্কুলৰ দৰে বস্তু থাকে, আৰু এই চাৰ্কুলৰ দৰে বস্তুবিলাকত মানে কিছুমান জুলীয়া পদাৰ্থ থাকে। কিছুমানত জুলীয়া পদাৰ্থ আছে আৰু কিছুমানত দানাৰ পদাৰ্থ আছে। এইবিলাক মানে যেতিয়া মানে আমি গাড়ীত গৈ আছোঁ, বা আমি গাড়ীত গৈ থাকিলে এনেকুৱা হওঁ বা এনেকুৱা হওঁ, এনেকৈ হৈ থাকিলে মানে কি আৰু সেই দানা আৰু জুলীয়া বস্তুটো মানে লৰি যায়। আপোনাক মই ছবি আঁকি কেনে দেখাই দিছোঁ বাৰু। ধৰা হ'ল এইখান আমাৰ কাণ, মই আৰু ছবি আঁকিব নাজানো হ'লেও আৰু দেখাই দিছোঁ আৰু। এইখান হ'ল আমাৰ কাণ, এইটো হ'ল প্ৰথম লেয়াৰ, এক্সট্ৰালেনিয়াৰ বুলি কয়, এইটো এক্সট্ৰালেনিয়াৰ। এইটো 2 নম্বৰটো হ'ল মিডল লেয়াৰ, 2 নম্বৰটো হ'ল মিডল লেয়াৰ, আৰু 3 নম্বৰ ভাগটো হ'ল ইনাৰ ইয়াৰ। আৰু এই মিডল লেয়াৰৰ মাজত কিছুমান তিনিটাকৈ এনেকৈ ঘাট থাকে, আৰু সেই ঘাটকেইটাৰ নাম হ'ল মেলিছ, ইণ্টাছ আৰু ষ্টিপছ, এই হাড় বুলি কয়। আৰু লাষ্টৰটো হ'ল ইনাৰ ইয়াৰ। আৰু এই ইনাৰ ইয়াৰ ভিতৰত কিছুমান চাৰ্কুল থাকে। এই চাৰ্কুলবিলাকৰ ভিতৰত কিছুমান জুলীয়া পদাৰ্থ আৰু কিছুমান দানাজাতীয় পদাৰ্থ থাকে। যেতিয়া মানুহবিলাকে দাউৰিব বা কিবা গাড়ীত গ'লে লৰিব, তেতিয়াহ'লে এই দানাবিলাক লৰি যায়, আৰু লৰি গ'লে মানে ছিগনেল দিয়ে দিমাগত যে এনেকৈ লৰি আছে। আৰু কিয় বমি নহয়, সব ক্ষেত্ৰতে মই কৈ আছোঁ বাৰু, শুনক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া কি কৰিব, এতিয়াতো আপুনি যায়ে আছে, গাড়ীতটো গৈয়ে আছে, আপুনি বহি আছে বা মোবাইল টিপি আছে, বা কিবা খিৰিকীতে কিবা চাই আছে, ইফালে চাই আছে, সিফালে চাই আছে, বা ইফালে কিবা কাৰোবাৰ লাইনো মাৰি থাকিব, এইবিলাক বাৰু ডাঙৰ কথা নহয়। চ' আপুনিতো যাই আছে, এতিয়া কি কৰিব, আপুনি গাড়ীখনত যাই থাকোঁতে ইফালে একবাৰ গৈছে, বা ইফালে একবাৰ গৈছে, আপুনি ইফালে একবাৰ গৈছে, বা ইফালে একবাৰ গৈছে, এনেকৈ উল্টা পুল্টা কৰি থাকোঁতে আপোনাৰ কাণৰ পৰা ছিগনেল দিব দিমাগত যে মানুহটো লৰি আছে। তেতিয়া আকৌ চকুতে মানে ছিগনেল দিব যে মানুহটো ক'তো লৰা নাই, মানুহটো এক জেগাতে বহি আছে। তাৰপিছত আকৌ কাণে আকৌ ছিগনেল দি থাকিব যে মানুহটো লৰি আছে, আপুনি তেনেকৈ লৰি আছে, কিন্তু আকৌ চকুৱে ছিগনেল দি থাকিব যে মানুহটো ক'তো দাউৰি ফুৰি থকা নাই বা লৰি থকা নাই, মোবাইল টিপি আছে বা বহি আছে জেগাত। এই যিটো উল্টা পুল্টা হৈ যায়, মানে কি কৈ আছে, মানুহটো লৰি আছে, ইফালে ছিগনেল দি আছে, চকুৱে এইটো বহিয়ে আছে। তাৰমানে এই উল্টা পুল্টা হৈ গৈছে, যে উল্টা পুল্টা ছিগনেল হৈ যোৱাৰ কাৰণে আপোনাৰ গাটো বেয়া লাগি কেনে বমিটো হৈ যায়।
সো এতিয়া আপোনালোকে আকৌ ভাবিব পাৰে যে আমি দাউৰিলেও দেখোন আপোনাৰ কামখনৰ পৰ্দাবিলাক দেখোন লৰি থাকিব তেতিয়া কিয় বমি নহয় মই কৈ আছোঁ এতিয়া বমি কিয় নহয় তেতিয়া আপুনিতো দৌৰিয়ে আছে কাণৰ পৰা জুলীয়া পদাৰ্থ বা দানাবিলাক লৰিয়া আছে তেতিয়া সিগনেল দিব কাণে তেতিয়া যে দানাবিলাক লৰি আছে তেতিয়া চকুই কি ক'ব লৰিব দিয়া এইটো লৰিব কাৰণ মানুহজনে দাউৰি আছে তেতিয়া দিমাগে গম পাব দাউৰি আছে কাৰণে এইটো লৰি আছে সো সেইটোৱে মেইন কাৰণ এতিয়া বুজিব পাৰিলে ধৰিব পাৰিলে কথাটো মই ডক্টৰৰ পে লিষ্ট লিখি দিবা নলিও মই মানে কিছুমান বস্তু মানে দুটামান বস্তু মনত ৰাখক আৰু তাৰ পৰা হয়তো সকাহ পাব পাৰে আপোনালোকে সো তাৰ কাৰণে এটা আপুনি কাম কৰিব আপুনি য'ত যদি অলপ দূৰত যোৱাৰ প্ৰগ্ৰেম আছে তাৰ আগদিনে আপুনি টোপনিটো অলপ ভালকৈ মাৰি দিব সো আৰু বেছিকৈ নাখাব মানে একদম মানে গন্ধলাকে নাখাব আৰু বেছিকৈ নাখাব ৰুটি জাতীয় বস্তু আপোনালোকে খাব পাৰে সো গাড়ীত বহিলে আৰু কাষত বহিব যাতে আৰু ডাইৰেক্ট খিৰিকীৰ পৰা দিব পাৰি যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে আৰু লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আশীৰ্বাদ পালেহে মই আগুৱাই যাব পাৰিম সো এইখিনি মোৰ ভিডিঅ'বিলাক জানো আপোনালোকে অতি মৰমেৰে গ্ৰহণ কৰে এইখিনিয়ে